welcome back to my new channel dimpu'svlogs. তো গৈ আছো মেলাত আৰু এইটো মেলা হল অসমৰ ভিতৰত এটা আটাইতকৈ ডাঙৰ মেলা য'ত সব মানুহে আহে 99.9% মানুহে আহে 0.1% মানুহে নাহে তো এতিয়া ইমান ৰামায়ণ পঢ়ি লাভ নাই তো যাও মেলা লেটস গো তো আপুনি যদি গাড়ী বা বাইক লৈ আহে তো ইয়াত থৈ দিব ইয়া পাৰ্কিং এৰিয়া আৰু আগতো আছে ব্লক আগত দেখাই আছো ক'ত আছে তো লেটস গো দোস্ত তো দোস্ত ইয়াতে নমাই দিলে আৰু আগত যাবলৈ নিদিয়ে পুলিচে তো এইটো আগত আছে চাক পাৰ্কিং এৰিয়া তো তাতো থ'ব পাৰে ইয়াতো থ'ব পাৰে তো চাক মানুহ এতিয়া যাই পোৱা নাই গেটত আৰু আগত আৰু বহুত মানুহ আছে তো গৈ লেটস গো মোৰ লগত যাই থাকোঁ আৰু ব্লগ মা ভণ্টি আগে গৈ আছো আৰু মই পিছে ভিডিঅ' কৰি গৈ আছো আৰু আগত আছে কোন পেনা নমাব লাগে গাড়ী বা বাইক মানে পাৰ্কিঙত তো ব্লক আগত দেখাই আছো দোস্ত মোৰ লগত থাকক তো এইটো চাক মানুহ তো এইটো আগতে আহি পাইছে আৰু অলপ ৰ'ব দোস্ত তো এইপিনে নমাই দিব গাড়ী বা বাইক তো এইপিনে সোমাই যাব তাত থৈ দিব আৰু খোজকাঢ়ি গৈ থাকোঁ ব্লক আহক মোৰ লগত তো পথাৰত পানীৰ কাৰণে অসুবিধা হৈছে নহ'লে এইপিনে খোজকাঢ়ি যাই মেলাত যাব পাৰিলোঁ হয় তো পথাৰত পানীৰ কাৰণে অলপ অসুবিধা হৈছে ন' প্ৰব্লেম তো পাই গ'লোঁ এইটো গেট চাক মানুহ কি মজা লাগে এতিয়াও দিনতহে মানুহ ইমান ৰাতি আৰু বেছি মানুহ হ'ব তো চাই থাকক ভিডিঅ'ত মোৰ লগত থাকক আৰু ভিতৰত সোমাই যাম অলপ পিছত তো দোস্ত ৰ'ব তো ব্লক ভিতৰত সোমাই যাওঁ তো আহি পালোঁ ভিতৰত মেলা মানে ঠেলা মেলাত নাহিলেই মানে কেনেকুৱা হ'ব তো ঠেলা খাবই লাগিব তো ঠেলা খালেই মেলা চোৱা হ'ব তো আৰু বস্তু বাহিনী লওঁ তো আগত কি আছে চব দেখাম ব্লক মোৰ লগত দোস্ত তো আগত ইমান ধূলি বালি চাক না একদম থাকিব পৰা নাই তো মাস্ক আনিব পাহৰিলে আপুনি আহিলে মাস্কখন লৈ আহিব নহ'লে বহুত অসুবিধা হ'ব চাক না কি ধূলি বালি সেই দোস্ত তথাপিও মেলা চাই যাম তো ধূলি বালি বাদ দিয়ক আৰু মেলাত চাওঁ ব্লক আহক মোৰ লগত তো আগত আছে আসলি বস্তু এইটো চাক কেকুৰা আছে এইটো কি আছে লেগ পিচ আছে আৰু পৰ্ক আছে শ'ল মাছ আছে তো জলদি আহক আৰু খাই যাক ইয়াৰ পৰা মজা এইটো চাক পৰ্ক একদম মজাকে লাইন কৰি থৈ দিছে পৰ্ক মজা লাগিব তো দোস্ত আপোনালোকে আহক জোনবিল মেলা লাষ্টৰ পিনে আহিব আৰু ইয়াত পাব পৰ্কৰ মেলা দোস্ত এইটো চাক কেনেকৈ মানে বনাব ইয়াত এনেকুৱা তো আহক দোস্ত
দূৰৰ পৰা আহিছে তো ইয়াতে ষ্টে কৰিব লগা হৈছে ইয়াতে খোৱা বোৱা থাকিব লগা হৈছে তো উপায় নাই কি কৰিব তো দূৰৰ পৰা আহিছে যদি থাকিবই লাগিব তো দোস্ত আগত বলক আগত যাওঁ তো পৰ্ক কেনেকৈ মানে বনাব তো এইটো চাক তো 5 পিচ 100 rupees আহক আৰু খাই যাক ইয়াৰ পৰা তো মজা লাগিব দোস্ত জলদি আহক জলদি তো আগত আছে ইয়াৰিংছ এইটো চাক আপিসকল আহা আৰু লৈ যোৱা ইয়াৰ পৰা ইয়াৰিংছ জলদি হেই আপিসকল চোৱা হৈছে যদি পাৰ্মিশ্যন দিয়া আগতো যাওঁ আগতো কিবা দেখাওঁ নহ'লে গম নাপাবা এইটো ৱাটছ আছে ৱাটছ লৈ যোৱা আৰু এইটো আছে লৈ যোৱা এইটো চাক 100 200 কিবা কিবি মা ভণ্টি আগে আগে আৰু মই পিছে পিছে ভিডিঅ' বনাই গৈ আছোঁ তো দোস্ত চাই থাকক হে দোস্ত গোপালে আজি ফ্ৰীত চানা খুৱাব এইটো চানা বনাই আছে বনাই আছো চানা বনাই চানা ৰাতিপুৱাৰ পৰা এতিয়া চানা একদম কাটিয়ে আছো তো জলদি বনা খাব লাগিব খাব লাগিব তো চানা খোৱা শেষ তো আহি গ'লো এইটো চাক কাপোৰ তো আপোনাৰ যদি কেঁচুৱা থাকে তো লৈ যাক ইয়াৰ পৰা কাপোৰ মোৰতো নাই কেঁচুৱা তো আপোনালোকে আহক আৰু কেঁচুৱাৰ কাৰণে লৈ যাক ইয়াৰ পৰা কাপোৰ জলদি আহক তো দোস্ত ব্লেংকেট লৈ যাওক আৰু ঠাণ্ডা দিন তো ব্লেংকেট লাগিবই তো ইয়াৰ পৰা কিনি লৈ যাওক ঘৰত এতিয়া নহয় মেলাটো চাই পিছত লৈ যাব আৰু শুই থাকিব ঘৰত যাই তো দোস্ত এইটো ইয়াৰিংছ চাই লওক কাপিসকল এইটো পিন্ধি পিনাই তো আপাৰ লগত যাবা ফুৰিবৰ কাৰণে হে দোস্ত সৰু থাকোঁতে বহুত কিনিছোঁ এইকেইটা কাৰ এতিয়া আৰু নালাগে এতিয়া ডাঙৰ হৈ গ'লোঁ তো এইটো চাক AK-47 আগত আছে ফুলে ফুল তো এইটো চাক কিমান ফুল ফ্লাৱাৰ্ছ তো লৈ যাওক আৰু আপিক দিয়ক আপোনাৰ প্ৰিয় মানুহজনক ভাল পোৱা মানুহজনক দিয়ক ফুল তো মজা লাগিব দোস্ত তো আগত আছে ফ্ৰুইটছ এইটো চাক আপেল আছে বগৰী আছে কমলা আছে আৰু এইটো আঙুৰ আছে এইটো কি নাই মানে মেলাত আগত আছে সুইটছ এইটো চাক লালমোহন খাব নেকি এইটো চাক ব্ৰইলাৰ মুৰ্গী চাক না কি নাই মেলাত মাছ মাংস এভৰিথিং আছে এইটো চাক ডাঙৰ ডাঙৰ মাছ তো লৈ যাক আহি মাছ এইটো চাক কি মাছ মজা চাক না মাছে মাছ 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 বনাব হ'লে তো শাক পাচলি কিবা লাগিব না তো এইটো চাক আলু আছে পিঁয়াজ আছে নহৰু আছে কি নাই এভৰিথিং আছে তো এইটো লৈ যাক আৰু মাছ মাংস বনাওক মই আহি আছোঁ খাবৰ কাৰণে জলদি লৈ যাক দোস্ত লাহে লাহে ভিৰ হ'ব ধৰিছে দোস্ত আৰুতো বাকী আছে এইটো চাক সৰু থাকোঁতে লৈ গৈছিলোঁ কাঠৰ কিবা এইটো এনেকৈ ঠেলি দিলে চলি যায় এইটো আৰু এইটো চাক ইয়াৰিংছ ধুনীয়া ধুনীয়া ইয়াৰিংছ লাগিব নেকি আপিসকল লৈ যোৱা ইয়াৰ পৰা মজা মজা চাই লোৱা কোনটো লাগে দোস্ত এইটো চাক কুকুৰ মানে কি ডগ চাক কি মজা একদম এই খং কৰি আছে চাক না মানুহে মানুহ মেলা একদম জোনবিল মেলা আহক না আপোনালোকেও চাই যাক মজা লাগি যাব মজা চাক দোস্ত গেছ বেলুন এইটো মানে গেছ এইটো চাক কি লিখা আছে লাভ লাভ মানে এইটো এৰি দিব আৰু ভাল পোৱা মানুহ ওচৰত গুচি যাব চাক মজা লাগিব এইটো চাক কি লেটাৰৰ কিবা এইটো চাক জাহাজ আহিব ইয়াত উঠিব আৰু ইয়াৰ পৰা ডুবাই গুচি যাব জাহাজত উঠিলেই হে দোস্ত চাক না পথাৰত কিমান পানীৰ কাৰণে অলপ অসুবিধা হৈছে তথাপিও অসুবিধা একোৱে হোৱা নাই মেলা হ'ব মানে হ'বই যিমানখিনি হ'ব লাগে হৈছেই তথাপিও মজা হৈছেই দোস্ত চাক পানী পথাৰত আৰু সেইপিনে চাক ৰাস্তাৰে মানুহ গৈ আছে আৰু এইটো চাক চকুৰি তো ইয়াতো যাম ৰ'ব দোস্ত অলপ তো লাগিব নেকি এইটো চাক পুতলা আহক মই এটা দি দিওঁ আপোনালোকক গিফ্ট এইটো চাক মাই কৈ আছে এইটো ৰেবিট ল'ব নেকি মই কৈছোঁ নালাগে ৰেবিট তো এইটো চাক দোস্ত পুতলা আহক এটা গিফ্ট দি দিওঁ আপোনালোকক মা ভণ্টি আগে আগে আৰু মই পিছে পিছে গৈ আছোঁ চাক যিমান দেৰি হৈ আছে ইমান মানুহ ভিৰ হৈ আছে তো এইটো চাক
ফ্লাৱাৰ দোস্ত এইটো চাওক গণেশ বাবা তো ইয়াক গণেশ বাবা নমস্কাৰ চবে নমস্কাৰ দি দিয়ে আৰু মই দিম টকা তো চবে দি আছে ভয় লাগি আছে দোস্ত যাম নে নাই দোস্ত ভয় লাগি আছে এই দোস্ত যায় নেকি যাওঁ দে আৰু ভগৱানৰ নাম লৈ যাওঁ দোস্ত যাওঁ ৰ'ব দোস্ত কৈ আছোঁ দে ফাইনেলি এই টকাটো ল'লোঁ আৰু কৈ আছোঁ দোস্ত ৰ'ব অলপ দোস্ত ভয় লাগে দোস্ত এইটো দি দিলোঁ নমস্কাৰ দোস্ত দি দিছোঁ দেই ফাইনেলি এইটো চাওক এইপিনে আছে কাপোৰৰ দোকান কাপোৰ এইপিনে আহি যাব আপুনি যদি মৰিগাঁৱৰ পৰা আহে তেনেহ'লে ৰাইট ছাইডত পাব আৰু আপোনাৰ যদি জাগিৰৰ পৰা আহে তেনেহ'লে লেফ্ট ছাইডত সোমাই যাব অনলি কাপোৰ আৰু এইটো চাওক কাপোৰ চাক না দোস্ত মানুহে মানুহ মেলা জুনবিল মেলা দোস্ত ই মানুহ কি মানুহ চাক না মানুহে মানুহ মোবাইলটো এইপিনে ঘূৰাই দিছোঁ চাক মানুহ আৰু মানুহ তো দোস্ত আগত আছে কাঠৰ মেলা এইটো চাক সোফা কি লাগে ইয়াৰ পৰা লৈ যাব তো অলপ ডালমিয়া সেইটো ছাইডত অপজিট ছাইডত আছে কাঠৰ মেলা তো ইয়াৰ পৰা লৈ যাব কি লাগে চাক সোফা এইটো চাওক দোস্ত চকুৰি ইয়াত নুঠো নহ'লে মোৰ ঘূৰাই পৰি যাম তলত পিছত আৰু ভিডিঅ' বনাবই নোৱাৰিম দোস্ত আপোনালোকে চাব নোৱাৰিব মোক আৰু আছে ৰেলগাড়ী আৰু এই পিনে মানে ৰাইট ছাইডত আছে এটা প্লেট ছিষ্টেম ইয়াত এদিন উঠিছিলোঁ দোস্ত ইমান মোৰ ঘূৰাই তেতিয়াৰ পৰা আৰু ইয়াত কাণত ধৰিছোঁ আৰু নুঠো দোস্ত চাওক মানুহ আৰু বাঢ়ি আছে তো বাঢ়িবই না দোস্ত এইটো চাওক পপকৰ্ণ আৰু এইটো চাওক পপকৰ্ণ খাব নেকি সেই দোস্ত চাওক এইটো চাওক ৰেলগাড়ী এতিয়া ৰেলগাড়ী ষ্টাৰ্ট দি দিব চাওক দোস্ত ৰেলগাড়ী চাওক না মানুহ ভিৰ এইটো চাওক ৰেলগাড়ী গৈ আছে মানুহ তো মজা লাগি গ'ল দোস্ত এইটো মালটো চাওক ইয়াত উঠি এদিন মোৰ ঘূৰাই গৈছিল তেতিয়াৰ পৰা কাণত ধৰিছোঁ আৰু নুঠো ভাই কি ঘূৰাই বে কি মানে চাওক না দোস্ত চকুৰি কেনেকুৱা ঘূৰি আছে ইয়াত উঠিলে ভাবকচোন ইয়াৰ পৰা পৰি গ'লে কি হ'ব আপোনাৰ অৱস্থাটো সেইকাৰণে ভয়ত মই ইয়াত নুঠো খাব নেকি মিঠা পান খাই যাক এটা দি দিওঁ খাব কাৰণে আহক দোস্ত এইটো চাওক মানুহে মানুহ তো ৰাতি হ'ব ধৰিলে ৰাতি হ'ব ধৰা নাই মানে ৰাতি হৈয়ে গ'ল এইটো চাওক ইমজি লৈ যাওক আৰু আপোনাৰ প্ৰিয় মানুহজনক দি দিয়ক ইমজিটো ভাল লাগিব দোস্ত তো দোস্ত ভোক লাগি গ'ল মেলাত দেখাই আপোনালোকক তো কিবা এটা খাই লওঁ তো এইটো চিকেন চাওমিন এই আমাৰ এইপিনে থাকে ল'ৰাটো তো চিনাকি খাই লওঁ তো ভাল তো ইয়াত খাই দেই আৰু খোজকাঢ়ি গৈ থাকোঁ দোস্ত লাহে ধীৰে ব্লগ তো খোৱা শেষ তো এতিয়া আগত যাওঁ এইটো পাই গ'লোঁ আকৌ গণেশ বাবা তো নমস্কাৰ এটা দিওঁ আৰু গৈ থাকোঁ লাহে ধীৰে এইটো চাওক দোস্ত পুৰা ৰাতি হৈ গ'ল তো চাওক মানুহ এইটো চাওক কি মজা বে লাইটিং তো ফিলিংছ লাইটিং তো এইটো চাওক জেলেবি কিবা কিবি তো বলক আগত তো চাওক দোস্ত ৰাস্তাৰ পৰা দৃশ্যটো এনেকুৱা দেখা যায় চাওক মজা তো খোজকাঢ়ি গৈ থাকোঁ চাওক মানুহ আহি আছে গৈ আছে তো যাওঁ অলপ পুচকা খাওঁ নাকি পুচকা খাই
ঘৰত যাওঁ জলদি তো এইটো ভণ্টিয়ে খাই আছে মাও খাই আছে ময়ো এটা খাওঁ তো বেছি নুঠাওঁ দুটামান খাই যাওঁ আৰু দোস্ত তো এটা খালোঁ আৰু এটা খালোঁ দোস্ত বাই বাই হাই দোস্ত যদি ভিডিঅ'খন ভাল লাগে ছাবস্ক্ৰাইব লাইকছ কমেণ্ট শ্বেয়াৰ কৰি দিব তো কেনেকুৱা লাগিলে মেলাখন অসমৰ আটাইতকৈ ডাঙৰ মেলা তো কমেণ্ট ছেকশ্যনত জনাওক আৰু আপুনি আহিব এই বছৰটো আহিব নোৱাৰিলে যদি কোনোবা আহিতে নেক্সট বছৰ আহি যাব দোস্ত বাই